তে প্ৰথম দেখিলোঁ যে মই সেই সময়ত বহুত মানুহ এনেকুৱা লগ পাইছিলোঁ যে যোনে মাহত 60 লাখ টকা ইনকাম কৰি আছিলে এনেকুৱা মানুহ লগ পাইছিলোঁ যোনে হয়তো এডুকেশ্যনেল কোৱালিফিকেশ্যন বহুত বেছি নাছিলে মাহত 20 লাখ 25 লাখ 40 লাখ টকা ইনকাম মই যদি গোটেই বেংকৰ যদি 10 বছৰত মই গোটেই দৰমহা মই যদি যোগ কৰোঁ মই যোগ কৰি চাইছিলোঁ যে প্ৰায় 48 লাখ টকা মই বেংকৰ পৰা ইনকাম কৰিছোঁ 10 বছৰত কিন্তু যদি মই ইয়াত চাওঁ ন ইয়াত যদি চাওঁ মই এই 4 বছৰত মই প্ৰায় 1 কোটি 20 লাখ টকা ইনকাম কৰিছোঁ মোৰ কম্পিউটাৰত মোৰ পেনেল খোলা আছে এইটো মোৰ কোম্পানীৰ নাম আইডি দিগন্ত কাকতি দেখা পাইছে সেইটো মই খুলি পেলাই লাইভ দেখাই আছো সো এইটো যদি আপোনাৰ গ্ৰছ ইনসেন্টিভ চাই হাইয়েষ্ট এক মাহৰ ইনকাম আহিছে এইটো নেকি 5,38,920 টকা বহুত চুকা ল'ৰা ছোৱালীৰ মই কথা নাপাতো জেনেৰেল কোৱালিটি থকা ল'ৰা ছোৱালীয়ে এগৰাকীও এবছৰ যদি ভালকে কাম কৰে মই ভাবো 1 লাখ টকা মান্থলি ইনকামত গৈ পাব পাৰে মোৰ টিমত এনেকুৱা মণিপুৰত এনেকুৱা ল'ৰা আছে 23 বছৰ বয়স মান্থলি ইনকাম 1,63,000 টকা মান্থলি 23 বছৰীয়া ল'ৰা নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই এনে এজন ব্যক্তিৰ কাষত আহি উপস্থিত হৈছোঁ যিজন ব্যক্তিয়ে এপেক্স বেংকৰ মেনেজাৰৰ দায়িত্ব পালন কৰিছে গহপুৰ গুৱাহাটীৰ হেড অফিচ তাৰপিছত ৰঙিয়া ব্ৰাঞ্চৰ তেওঁ ব্ৰাঞ্চ মেনেজাৰ আছিল 2020 চনৰ জানুৱাৰী মাহলৈ কিন্তু হঠাৎ তেওঁৰ কি হ'ল তেওঁ এপেক্স বেংকৰ ব্ৰাঞ্চ মেনেজাৰৰ চাকৰি বাদ দিলে এটা বেংকৰ ব্ৰাঞ্চ মেনেজাৰৰ চাকৰি বাদ দিয়াটো বৰ ডাঙৰ এটা ৰিস্ক সেই ৰিস্কটো তেওঁ ল'লে মই দিগন্ত কাকতি ডাঙৰীয়াক স্বাগতম জনাইছোঁ নমস্কাৰ এতিয়া কথাটো হ'ল যে আপুনি বেংকৰ চাকৰি কিয় বাদ দিলে তাৰ কাৰণটো কি প্ৰথম কথা যে চাওক আমি সকলোৱে আমি পঢ়ি শুনি এজন ভাল এটা জীৱন যাপন কৰাৰ সপোন দেখোঁ আমি সো ময়ো তেনেকৈ সপোন দেখিছিলোঁ ভাল জীৱন যাপন কৰাৰ আৰু পঢ়ি শুনি যেনিবা মই ভাল চাকৰি এটাও পালোঁ তাৰপিছত 10 বছৰ চাকৰি কৰাৰ পিছত মোৰ ক'ৰবাত মোৰ অনুভৱ আৰম্ভ হ'ল যে মই যিবিলাক সপোন মই দেখিছিলোঁ বা যেনেকুৱা মোৰ জীৱনটো হোৱা বিচাৰিছিলোঁ ঠিক তেনেকুৱা যেন হোৱা নাই 10 বছৰ পিছত অনুভৱ কৰিলোঁ যে মোৰ যিটো মানসিক শান্তি যিখিনি মেণ্টেল পিচ থাকিব লাগে সেইখিনি নাছিলে বহুত বেছি ষ্ট্ৰেছফুল হৈ গৈ আছিলে সো তেনেকুৱাতে মই অল্টাৰনেটিভ এটা চিন্তাৰ চৰ্চা আৰম্ভ কৰিলোঁ আৰু দেখিলোঁ যে চাকৰিৰ লগতে কি কৰিব পাৰি তো তাৰপিছত মই এটা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে গম পালোঁ আৰু সেই সময়ত বিভিন্ন কথা মাৰ্কেটত ডাইৰেক্ট চেলিং সম্বন্ধে শুনা যায় পজিটিভ নিগেটিভ তাৰ মাজতো মই নিজে একবাৰ কৰি চোৱাৰ চিন্তা কৰিলোঁ আৰু কৰি প্ৰথম কথা মই এই ইণ্ডাষ্ট্ৰীটো এইকাৰণে মোৰ ভাল লাগিলে যে ইয়াত এটা বিৰাট পজিটিভ এটা এনভাইৰনমেণ্ট আছে বিৰাট এটা ষ্ট্ৰেছ ফ্ৰী সুন্দৰ এটা ফ্ৰীডম আছে নিজৰ ইচ্ছা অনুযায়ী আমি কাম কৰিব পাৰোঁ নিজৰ ইচ্ছা অনুযায়ী ক'ত কাম কৰোঁ সেইটো মোৰ ডিচিশ্যন সো এই ইণ্ডাষ্ট্ৰীটোৰ পজিটিভিটি এই ইণ্ডাষ্ট্ৰীটোৰ যিটো এটা মেণ্টেল পিচ ইয়াত মেইনটেইন কৰি পেলাই জীৱনটোক আগুৱাই লৈ যাব পৰাৰ যিটো সম্ভাৱনা প্ৰথম কাৰণ মোৰ সেইটো আছিলে মানে আপুনি ষ্ট্ৰেছফুল জীৱন কটাই আছিল বেংকৰ মেনেজাৰ হিচাপে আপুনি ষ্ট্ৰেছ পাইছিলে হয় আৰু আপুনি বিচাৰিছিল মই ষ্ট্ৰেছ ফ্ৰী হ'ব লাগে এক্সেক্টলি আৰু সেই কাৰণে আপুনি একমাত্ৰ সেইটো কাৰণেই বেংকৰ চাকৰি বাদ দিলে মেনেজাৰৰ দৰে প্ৰথম কাৰণ সেইটো আছিলে তাৰপিছত যেতিয়া মই দেখিলোঁ যে এই ইণ্ডাষ্ট্ৰীটোত ইনকামৰ সম্ভাৱনাও বহুত বেছি তে প্ৰথম দেখিলোঁ যে মই সেই সময়ত বহুত মানুহ এনেকুৱা লগ পাইছিলোঁ যে যোনে মাহত 60 লাখ টকা ইনকাম কৰি আছিলে এনেকুৱা মানুহ লগ পাইছিলোঁ যোনে হয়তো এডুকেশ্যনেল কোৱালিফিকেশ্যন বহুত বেছি নাছিলে মাহত 20 লাখ 25 লাখ 40 লাখ টকা ইনকাম কৰিছিল মই সেইবিলাক দেখি প্ৰথম কথা মোৰ বেলেগ ধৰণে এটা মাইণ্ড খোল খাইছিলে আৰু মোৰ মনত এইটো ভাৱ হৈছিলে যদি তেওঁলোকে পাৰে মই কিয় নোৱাৰিম সো তেনেকুৱাতে মই এই যিটো ফাইনেন্সিয়েল বিত্তীয়ভাৱে স্বাধীন হ'ব সকলোৱে বিচাৰে তো মই সেইটো ৰাস্তাও মই দেখা পালোঁ যে ইয়াতে মই দেখিলোঁ যে ইয়াতে এটা ভাল ইনকাম কৰাৰ অপৰচুনিটি আছে যিটো হয়তো বেংকৰ দৰমহাতকৈ বহুত বেছি হ'ব পাৰে সো সেইটো সম্ভাৱনাক লৈ পেলাই মই আৰম্ভ কৰিলোঁ 1 বছৰ মই পাৰ্ট টাইম কৰিছোঁ তো 1 বছৰ যদি মই কথা পাতোঁ তো মই প্ৰথম মাহত ইনকাম বৰ বেছি নাছিলে 26,000 এনেকুৱা টাইপত আছিলে ইয়াতে পাৰ্ট টাইম কৰি তাৰপিছত এটা বছৰৰ ভিতৰতে মোৰ মান্থলি ইনকাম ইয়াতে 98,000 টকা গ'ল যি সময়ত কিন্তু বেংকৰ চাকৰিত মোৰ দৰমহা 75,000 80,000 টকাহে আছিলে আৰু সেইটো পাবৰ কাৰণে মই 2010 চনত যেতিয়া প্ৰফেশ্যনেল অফিচাৰ হিচাপে জইন কৰিছিলোঁ ষ্টাৰ্টিং চেলাৰী আছিলে 25,000 25,000টো 75,000 হ'বৰ কাৰণে 10 বছৰ লাগিছে আৰু ইয়াতে মই এবছৰৰ ভিতৰত পাৰ্ট টাইম কৰি 2 ঘণ্টা 3 ঘণ্টা কাম কৰি যদি মই 98,000 টকা ইনকাম কৰিব পাৰোঁ মোৰ মনত এইটো আহিলে যে ফুল টাইম কৰিলে মই কিমান কৰিব পাৰিম সো তেতিয়া মই কুইট কৰাৰ ডিচিশ্যন ল'লোঁ আৰু কৰি তাৰপিছত ফুল টাইম আৰম্ভ কৰিলোঁ আৰু আচৰিতভাৱে 3 বছৰৰ ভিতৰত মোৰ মাহত হাইয়েষ্ট ইনকাম 5,38,000 টকা চুইছিল গৈ পেলাই মাহত হাইয়েষ্ট ইনকাম 5,38,000 এইখিনি মই চাব বিচাৰিম মই চাম বাৰু আপোনাৰ ডেফিনেটলি কিন্তু বেংকত আপুনি 10 বছৰ চাকৰি কৰিলে আৰু বেংকত 10 বছৰ চাকৰি কৰোঁতে আপুনি 10 বছৰত কিমান মান টকা গোটালে
আৰু ইয়াত আপুনি 3 বছৰ বুলি কৈছে 2020ৰ পৰা জইন কৰিছে 2020ৰ পৰা 3 বছৰত ইয়াত কিমান ধৰিলো 4 ধৰিছো এতিয়া 2024 চলি আছে এইটো বেংকত 10 বছৰত কিমান গোটালে এই 3-4 বছৰত ইয়াত কিমান গোটাইছে হয় মই যদি গোটেই বেংকৰ যদি 10 বছৰত মই গোটেই দৰমহা মই যদি যোগ কৰো মই যোগ কৰি চাইছিলো যে প্ৰায় 48 লাখ টকা মই বেংকৰ পৰা ইনকাম কৰিছো 10 বছৰত 48 লাখ 48 লাখ কম এমাউণ্ট নহয় কম এমাউণ্ট নহয় হয় কিন্তু যদি মই ইয়াত চাওঁ ন ইয়াত যদি চাওঁ মই এই 4 বছৰত মই প্ৰায় 1 কোটি 20 লাখ টকা ইনকাম কৰিছো কি কয় মই আপুনি পোনপটীয়াকৈ মই বেছি সময় নলওঁ কাৰণ এইবোৰ বস্তু বৰ বেছি ৰৈ থাকিব ভাল নালাগে আপুনি যদি মোক প্ৰমাণ হিচাপে দেখুৱায় এক্সেক্টলি মোৰ কম্পিউটাৰত মোৰ পেনেল খোলা আছে এইটো মোৰ কোম্পানীৰ নাম অ'কে লাইফ কেয়াৰ অ'কে লাইফ কেয়াৰৰ পেনেল খোলা আছে এইটো মোৰ আইডি দিগন্ত কাকতি দেখা পাইছে যদি মই খুলি পেলাই লাইভ দেখাই আছো সো এইটো যদি আপোনাৰ গ্ৰছ ইনসেন্টিভ চাই এইটো মাউস কাৰ্সৰ যিটো গ্ৰছ ইনসেন্টিভ 26000 টকা 42000 44000 44 26 60000 26 47 45 78 78 61 45 এইটো মোৰ পজিশন 98000 এক্স্যাক্টলি এক বছৰ পিছত আপুনি যেটো কৈছিল হয় ইয়াতে মই ডিসিশন ললো যে এক বছৰৰ ভিতৰত যদি পাৰ্ট টাইম কৰি 98000 পাব পাৰি তো ফুল টাইম কৰিলে কিমান হ'ব পাৰে তো তাৰ পিছত যদি আপুনি যদি গ্ৰোথটো চাই 60000 82000 1,66,000 1,98,000 2,26,000 1,93,000 1,84,000 157,000 185,000 2,72,000 4,75,000 4,46,000 4,94,000 389 4,05,000 370 3,14,000 3,91,000 এনেকে গৈ যদি চাই এইটো মোৰ হাইয়েষ্ট এক মাহৰ ইনকাম আহিছে 5 লাখ হয় 5 লাখ এটো নেকি 5,38,920 টকা 5,38,920 টকা হাইয়েষ্ট ইনকাম এইটো হাইয়েষ্ট ইনকাম এটো আপোনাৰ পুৰা এয়া ল্যাপটপত গুটেখিনি তথ্য প্ৰমাণ আছে হয় মানে প্ৰথম 26000 আপুনি ইনসেন্টিভ পাইছে আৰম্ভ মোৰ আৰু গৈ হাইয়েষ্ট ইনসেন্টিভ পাইছে আপুনি 5,38,920 টকা এটো কম কথা নহয় মানে যিজন মানুহে বেংকৰ মেনেজাৰ হিচাপে চাকৰি কৰি 75000 বা 80000 মাহত দৰমহা পাইছিল সেইজন ব্যক্তিয়ে আজি 5 লাখ 4-5 লাখ টকা ইনকাম কৰে মাহত তাকো একেবাৰে নিজৰ ইচ্ছামতে কাম কৰি ইয়াত নিজৰ ইচ্ছামতে কাম কৰি এক্স্যাক্টলি এতে কোনো কিমান সময় কাম কৰিব লাগিব কোড কৰিব লাগিব কোনটো দিনত কৰিব লাগিব হেনুকা ধৰণৰ কোনো মেন্ডেট নাই কোনো ধৰণৰ বাধ্যতামূলক কোনো সূচী নাই হেখিনি গুটেই আমি নিজেই তৈয়াৰ কৰিব পাৰো নিজেই চুজ কৰিব পাৰো কিমান কাম কৰিম কিমান ঘণ্টা কাম কৰিম কোড কৰিম কেতিয়া কৰিম গুটেইখিনি স্বাধীনতা নিজৰ ওচৰত থাকে এতিয়া দিগন্ত কাকতিক যোগাযোগ কৰি এতিয়া বহুতেটো আহিব বিচাৰিব কাৰণ ভিডিওটো যেহেতু পাবলিসিটি পাই যাব ভিডিওটো যেহেতু মানুহৰ মাজত যাব স্বাভাৱিকতে এই কথাটো আহিব কিন্তু এই কথাটো আপুনি কৈ থোৱা ভাল যে ভুকুতে কলটো নপকে এক্স্যাক্টলি আহিয়ে কোনোবাই 5 লাখ টকা ইনকাম কৰিব নোৱাৰে আপুনি জনন্ত উদাহৰণ আপুনি বেংকৰ চাকৰি একেবাৰতে বাদ দিয়া নাছিল এক্স্যাক্টলি মই এক বছৰ পাৰ্ট টাইম কৰিলে আপুনি এবছৰ পাৰ্ট টাইম তাৰ পিছতে এটা যে কোনোবা আহিব বিচাৰে এই লাইনটোত মই এই লাইনটোৰ কথা অলপ ভালদৰে পাতিম বাৰু কিন্তু তাৰ পাছতো কৈছো মাহত আহিয়ে কিমান মান মানে পোৱাৰ আৰ্নিং কৰাৰ সম্ভাৱনা থাকে এতিয়া যদি প্ৰথম মই সদায় কওঁ যে প্ৰথম ইনকামতকেও বেছি এই কামটো কেনেকে কৰিব লাগে হেতু শিকাৰ কাৰণে মোৰ সদায় ৰিকুৱেষ্ট এটো থাকে যে আৰু মই সদায় মানুহক এটো কওঁ যে আপোনালোকে প্ৰথম এজ এ পাৰ্ট টাইম ষ্টাৰ্ট কৰক আৰু পাৰ্ট টাইম ষ্টাৰ্ট কৰি কামটো শিকক ইয়াতে বিভিন্ন ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰাম বিলাক হয় এডুকেশ্যন ট্ৰেইনিং প্ৰগ্ৰাম বিলাক থাকে সেইবিলাক শিকি পেলে যেতিয়া কামটো ষ্টাৰ্ট কৰে মই ভাবো ভালকে কাম কৰিলে প্ৰথম মাহৰ পৰা 15-20 টকা আৰামছে ইনকাম কৰিব পাৰি 15-20 টকা আৰামছে পাৰ্ট টাইম কৰিয়ে কৰিব পাৰি হয় আৰু যদি চাকৰি কৰি দেখিলো হয় আৰামছে আৰু তাৰ পিছত লাহে লাহে যদি আপোনাৰ কামটো শিকে 6 মাহ এবছৰ মই ভাবো এবছৰৰ ভিতৰত মানে জেনাৰেল কোৱালিটি থকা বহুত চুকা ল'ৰা ছোৱালীৰ মই কথা নাপাতো জেনাৰেল কোৱালিটি থকা ল'ৰা ছোৱালী এগৰাকীও এবছৰ যদি ভালকে কাম কৰে মই ভাবো 1 লাখ টকা মান্থলি ইনকামত গৈ পাব পাৰে বা ভেৰি ইজিলি কিন্তু সেইমতে লিডাৰশিপো ভাল হ'ব লাগিব এক্স্যাক্টলি হেতু এটা ইম্পৰ্টেন্ট যে আপুনি এই ব্যৱসায়টোত কি হয় আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ টিমৰ লগত জয়েন কৰিছে হেতু আটাইতকৈ ইম্পৰ্টেন্ট বিকজ টিমৰ কালচাৰটো বহুত লিডাৰ মাৰ্কেটত এতিয়া এনেকুৱা আছে যে তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে বহুত মিছা কথা কয় মিছলিড কৰে মানুহক মিছা সপোন দেখুৱায় আৰু তেওঁলোকৰ পইচা পাতি ইনভেষ্ট কৰাই পেলাই নিজৰ স্বাৰ্থটো পূৰণ কৰে কিন্তু বাকী মানুহৰ কি হয় হেনুকা চিন্তা নকৰে তো মই হেতু সদায় ৰিকুৱেষ্ট কৰি আছো যে তেনেকুৱা মানুহৰ পাল্লাত নপৰিব আৰু নিজৰ সময় অৰ্থ নষ্ট নকৰিব তো ভাল ব্যক্তিৰ লগত যদি
যোগদান কৰি পেলাই শিকি পেলাই কামটো কৰিব বিচাৰে তেন ডেফিনেটলি ইয়াত ভাল এটা অপৰচুনিটি আছে এটা কোনোবা পাৰ্ট টাইম আৰম্ভ কৰিব বিচাৰিলে যেনিবা হয় তেওঁতো টকা খৰচ কৰিব লাগিব নেকি কিবা না এইটো ক'ব খুজিলে এতিয়া মই নিজে বেংকৰ মেনেজাৰ হিচাপে মই ইভেন এজ এ ব্ৰাঞ্চ মেনেজাৰ মই নিজে এজন অসমীয়া যুৱক হিচাপে মই বহুত অসমীয়া যুৱকক সহায় কৰিছিলোঁ লোন দি পেলাই কিন্তু একদম তিক্ত অভিজ্ঞতাটো এইটোৱে যে 90% ল'ৰা ছোৱালীয়ে সেই লোনবিলাক ৰিটাৰ্ণ নকৰে বিকজ তেওঁলোকৰ বিজনেছটো নচলে ষ্টাৰ্টআপটো বন্ধ হৈ যায় ৰাইট চ' তাতে তেওঁৰ নিজৰ কেপিটেল ইনভেষ্টমেণ্ট থাকে এই ব্যৱসায়টো এনেকুৱা এটা ব্যৱসায় অলমষ্ট জিৰ' ইনভেষ্টমেণ্টত আপুনি ষ্টাৰ্ট কৰিব পাৰে কাৰণ কাম কি কৰিব লাগে আমি প্ৰথম এই কোম্পানীটোৰ যিবিলাক প্ৰডাক্টছ আছে ঘৰুৱা প্ৰডাক্টছ আছে দৈনন্দিন ব্যৱহাৰ কৰা পাৰ্চনেল কেয়াৰ প্ৰডাক্টছ আছে হেল্থৰ প্ৰিভেণ্টিভ প্ৰডাক্টছ আছে এইবিলাক আমি প্ৰথম নিজে ইউজ কৰিব লাগে সেইখিনি আমি কৰিয়ে আছোঁ ন টুথপেষ্টটো আমি কিনিয়ে আছোঁ দাড়ি কটা ক্ৰীমটো আমি কিনিয়ে আছোঁ প্ৰথম কাম এইটোৱে যে আমি দোকানখন বদলাব লাগে বাছ তাতে আমাৰ ইনভেষ্টমেণ্ট বুলি একো নাই আমি ঘৰত যিখিনি অলৰেডি কিনি আছোঁ সেইখিনি যদি ইয়াৰ পৰা কিনা আৰম্ভ কৰে সেইটোৱে ফাৰ্ষ্ট ষ্টেপ আমাৰ বিজনেছৰ কিন্তু বহুতে এই ডাইৰেক্ট চেলিং বস্তুটো কৰিবলৈ টান পায় কোনো বহুতৰ ক্ষেত্ৰত আপুনি সফল হৈছে আপুনি 5 লাখ টকা মাহত ইনকাম কৰিছে ইনচেন্টিভ হিচাপত বহুতে দুদিন কৰি বাদ দি দিয়ে সেইটো কিয় হয় একচুৱেলি কি হয় মই যিমান দূৰ এতিয়া মই যিখিনি মোৰ অভিজ্ঞতা হৈছে তাৰ পৰা এইটো গম পাইছোঁ যে ডাইৰেক্ট চেলিংটো কিছুমান লিডাৰে ভুলভাৱে উপস্থাপন কৰিছে ৰাইজৰ মাজত আৰু ৰাইজেও ভুলভাৱে গ্ৰহণ কৰিছে ডাইৰেক্ট চেলিংটো মানুহে মই যিমানখিনি দেখিছোঁ সাধাৰণ মানুহে সহজতে টকা ঘটাৰ এটা ইণ্ডাষ্ট্ৰি বুলি ভাবে ইজি আৰ্নিং মানিৰ এটা ইণ্ডাষ্ট্ৰি বাট সেনেকুৱা নহয় ইটছ এ টোটেলি প্ৰফেচনেল ইণ্ডাষ্ট্ৰি ইয়াতে যোনে আজি তেনেকুৱা ধৰক চবে ইউটিউব চেনেলটো চবে খোলে নহয় জানো বাট চব ইউটিউব চেনেল ছাকচেছ হয় জানো চব ইউটিউবাৰ হয় জানো ইউটিউবাৰ হোৱা এটাওতো স্কিল লাগে ন ইউটিউবাৰ এজন ভাল ইউটিউবাৰ এজন হ'বৰ কাৰণেও আপোনাৰ প্ৰেজেণ্টিং স্কিল আপোনাৰ পাব্লিক স্পিকিং গোটেইখিনি নলেজ আপোনাক লাগে ভাল ইউটিউবাৰ এজন হ'বৰ কাৰণে একজেক্টলি তেনেকুৱা ইউটিউব চেনেল এটা খুলি দিলে ৰাতাৰাতি লাখপতি হৈ নাযায় ৰাইট একজেক্টলি আজি যিটো মাৰ্কেটত ইউটিউব চেনেলৰ নামত হৈ আছে সেই একেখিনি ঘটনা ডাইৰেক্ট চেলিঙৰ নামত হৈ আছে তেওঁলোকে বিৰাট ডাঙৰ সপোন এটা লৈ আহে কিন্তু কৰিব একো নোখোজে শিকিব একো নোখোজে ৰাইট সেই প্ৰব্লেমটোৰ কাৰণে মানুহ ফেইল হৈ গৈ আছে আৰু ফেইল হোৱা মানুহবিলাকে নিগেটিভিটি স্প্ৰেড কৰে বুজিছোঁ আৰু গোটেই মোৰ মিছনটো মই প্ৰথম কথা মই এতিয়া মই মিছন হিচাপে এইটোৱে লৈছোঁ যে ইমান ধুনীয়া এটা প্ৰফেশ্যন প্ৰত্যেকজন ল'ৰা ছোৱালীক আমি ফাইনেন্সিয়েলি ফ্ৰীডম দিব পাৰোঁ টাইম ফ্ৰীডম দিব পাৰোঁ এটা ভাল সুখ শান্তিৰ জীৱন যাপন কৰাৰ ক্ষেত্ৰত আমি সহায় কৰিব পাৰোঁ কিন্তু ভুলভাৱে উপস্থাপিত হৈ আছে তো এই ভ্ৰান্ত ধাৰণাটো গুচাই এই যিটো প্ৰফেশ্যন এইটোক মেইন ষ্ট্ৰীমত এষ্টাব্লিছ কৰাটো এটা মোৰ মিছন হৈ পৰিছে এতিয়া ঠিকে আছে নহ'লে আৰু আপুনি বেংকৰ চাকৰি বাদ দি মেনেজাৰৰ চাকৰি থাকোঁ বেলেগ চাকৰি নহয় মেনেজাৰৰ চাকৰি কৰি আপুনি এটা সন্মানজনক জীৱন কটাই দিব পাৰিলে বেংকৰ মেনেজাৰ বুলি ক'লে এনেও সন্মান কৰে কিন্তু তাতকৈ তেওঁ ষ্ট্ৰেছটোৰ কাৰণে বা আৰ্থিক ফ্ৰীডমটোৰ কাৰণে তেওঁ বেংকৰ চাকৰি পৰ্যন্ত বাদ দিলে মেনেজাৰৰ চাকৰি পৰ্যন্ত ইয়াত তেওঁ নিজৰ এটা ফ্ৰীডম পাইছে ইচ্ছামতে য'ত যাই ঘূৰিব পাৰিছে আৰু কাম কৰি থাকিব পাৰিছে নহয়নে মই আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট দেখাম আপোনাক বিৰাট ভাল পাব যে মই যেতিয়া বেংক এতিয়া অসমতে ডাঙৰ হৈছোঁ জন্ম পোৱা ল'ৰা চ' আমাৰ নেইবাৰিং যিবিলাক আমাৰ ষ্টেট আছিলে কেতিয়াও এইবিলাক মই ভিজিট কৰি পোৱা নাছিলোঁ বাট এই ব্যৱসায়টোত যেতিয়া মই জইন কৰিলোঁ মোৰ এইটো গুগল মেপৰ টাইম লাইন আৰু এইটোত যোৱা 2 বছৰ 3 বছৰ মানৰহে ৰেকৰ্ড আছে ইয়াতে যদি প্লেচ ভিজিট কৰে যদি চাই ন মই প্ৰায় 1405টা প্লেচ ভিজিট কৰিছোঁ লাষ্ট 2 বছৰত 2-3 বছৰত ঘূৰি ভাল পোৱা মানুহৰ কাৰণে আৰু যদি এইটো ইণ্ডিয়াৰ যদি মোৰ প্ৰেজেঞ্চ চাই এইটো মোৰ নৰ্থ ইষ্টৰ প্ৰেজেঞ্চ মই ক'ত গৈছোঁ মোৰ অলমষ্ট নৰ্থ ইষ্টৰ এনেকুৱা এখন গাঁও নাই য'ত মই ভৰি দিয়া নাই মানে গোটেই নৰ্থ ইষ্টে আপুনি কভাৰ কৰে য়েছ গোটেই নৰ্থ ইষ্টৰ মই বিজনেছ স্প্ৰেড কৰিছোঁ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় অৰুণাচল আৰু আটাইতকৈ মোৰ ভাল লাগে ন ব্যৱসায়টো ব্যৱসায় বাট আটাইতকৈ ভাল লাগে ইমান বেছি পৰিয়ালৰ লগত মই জড়িত হ'ব পাৰিছোঁ আজি মোৰ ভাল লাগে যি সময়ত অসমৰ মানুহে নাগালেণ্ড যাবলৈ ভয় কৰে সেই সময়ত নাগালেণ্ডত মোৰ প্ৰত্যেকখন গাঁৱত এনেকুৱা ঘৰ আছে মই গ'লে তেওঁলোকে ভাত চাত বনাই পেলাই ৰখি থাকে আত্মীয়তাৰে এনেকুৱা নহয় যে কিবা আৰু স্বাৰ্থৰ কিবা আছে আত্মীয়তাৰে নিজৰ মানুহৰ নিচিনাকৈ ৰখি থাকে মই ভাবোঁ সেই মৰম কিনিব নাপায় ৰাইট 5,38,920 টকা ইনচেন্টিভ ইমান সহজে পাব নোৱাৰে মই বিজনেছৰ পাৰপজতো বস্তুটো চাইছোঁ আপোনাৰ আৰ্থিক সম্পৰ্ক এটা আছে লগতে আপোনাৰ ব্যৱসায়ো স্প্ৰেড কৰিব পাৰিছে সেয়েহে 5,38,920 টকা মাহত আপুনি ইনচেন্টিভ পাইছে হয়নে হয় ঠিক আছে বেচিকেলি এই ইণ্ডাষ্ট্ৰিটোত সফল হ'বলৈ কি কৰিব লাগে মানুহক সহায় কৰাৰ এটা এটিটিউড লাগে যে মানুহক লাগে নহয় আমি কি দিব পাৰোঁ
যে আজি কিমান ল'ৰা ছোৱালী সংস্থাপনৰ কাৰণে ষ্ট্ৰাগল কৰি আছে তেওঁলোকক আমি কি সহায় কৰিব পাৰোঁ তেওঁলোকক এষ্টাব্লিছ কৰিবৰ কাৰণে বহুত মানুহে স্বাস্থ্যৰ কাৰণে যুঁজি আছে ডায়েবেটিছ হাই প্ৰেছাৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ক্ৰনিক বেমাৰবিলাকত যুঁজি আছে তেওঁলোকক আমি কেনেকৈ সহায় কৰিব পাৰোঁ ৰোগমুক্ত জীৱন এটা যাপন কৰিবৰ কাৰণে মই ভাবোঁ এনেকুৱা যদি সহায় কৰাৰ এটা এটিটিউড লৈ পেলাই কাম কৰে ডাইৰেক্ট চেলিঙত ছাকচেছ হোৱাটো বহুত ইজি হৈ যায় বহুত ইজি আৰু প্ৰডাক্টটো বহুত আছে আপোনালোকৰ হয় মই আপোনালোকৰ ব্ৰেণ্ড এম্বেছাডৰ গৌৰী খানৰ কথা জানো হয় হয় আৰু লগতে ৰামদীপ ভুটাৰ কথা হয় হয় আপোনালোকৰ এইবোৰ অফিচ গোটেই কোম্পানীয়ে বনাই দিছে এক্সেক্টলি চ' এইবোৰৰ নামতো খৰচ নাই আপোনালোকৰ আমাৰ 1 টকাও খৰচ নাই 1 টকা ইনভেষ্টমেণ্ট নাই এইটো এটা জিএছ ৰোডত আমাৰ এটা অফিচ গুৱাহাটী জিএছ ৰোডত দোনা প্লেনেটৰ ফ্ৰণ্টত আছে ইয়াৰ ভাড়া আমি 2 লাখ টকা ইয়াৰে সিকিউৰিটি 50 লাখ টকা আছিলে যেটো হয়তো এজন লোকেল এণ্টাৰপ্ৰিনিয়ৰ মোৰ কাৰণে পসিবল নহল হয় বাট আজি কোম্পানী আমাক এটো সাপোর্ট কৰি দিছে যাৰ কাৰণে আজি বিজনেছটো বিল্ড কৰাৰ কাৰণে আমাৰ সুবিধা হৈছে সো আমাৰ ৰন্দীপ হুডা আমাৰ ব্ৰেণ্ড এম্বেছাডৰ যেটো সুইট ব্লিছ বুলি আমাৰ পাৰ্সোনাল কেয়াৰ প্ৰডাক্ট আছে সো সুইট ব্লিছৰ আমাৰ ব্ৰেণ্ড এম্বেছাডৰ ৰন্দীপ হুডা ইফালে আমাৰ গৌৰী খান আছে গৌৰী খান আছে হয় গৌৰী খান এটো আমাৰ এটা নেচাৰেল পেটা সার্টিফাইড আমার সানস্ক্রিন লোশন তো গৌৰী খানে এটো আমাক প্ৰমোট কৰে হয় হয় সো এটো সাপোর্ট আমাৰ কোম্পানীয়ে কৰি দিছে ন কাইলে যদি মই এটা কোম্পানী খুলিলো হয় মোৰ প্ৰডাক্টটো প্ৰমোট কৰাৰ কাৰণে গৌৰী খানৰ নিচিনা সেলিব্ৰিটি মই কেতিয়াও এফৰ্ড কৰিব নোৱাৰিলো হয় ৰন্দীপ হুদাৰ নিচিনা সেলিব্ৰিটি এজন মই এফৰ্ড কৰিব নোৱাৰিলো হয় লোকেল এণ্টাৰপ্ৰিনিয়ৰ হিচাপে বাট আজি কোম্পানী এটো তেওঁলোকৰ ফালৰ পৰা কৰিছে যাৰ বেনিফিট আমি পাইছো যাৰ বেনিফিট আজি মাৰ্কেটত বিজনেছটো বিল্ড কৰোতে আমাৰ সহায় হৈছে আৰু ইয়াত সকলো স্বচ্ছ আৰু যদি কোনোবাই আপোনাৰ সৈতে যোগাযোগ কৰে আপোনাৰ টিমৰ আন্ডাৰতে কাম কৰিব আৰু আপোনাৰ টিমৰ আন্ডাৰত এতিয়া ইনকাম কেনেকুৱা চলি আছে যিবোৰ মানুহ নতুন মোৰ টিমত এনেকুৱা মণিপুৰত এনেকুৱা ল'ৰা আছে 23 বছৰ বয়স মান্থলি ইনকাম 1,63,000 টকা মান্থলি 23 বছৰীয়া ল'ৰা ৰাইট মোৰ কমসে কম মোৰ টিমত 7জন এনেকুৱা মানুহ আছে যাৰ মান্থলি ইনকাম 1 লাখ টকাৰ ওপৰত আছে আপুনি পুৰা সহায় কৰি দিয়ে নে টিমত আপোনাৰটো টিমত মানুহ আছে মোৰ কামে সবকে সোৱাটো সম্ভৱ হৈ জানো মানে আমি যিখিনি ধৰক আমি টপ লিডাৰ্স থাকে টিম লিডাৰ্স থাকে যেনেকুৱা ধৰক ৰাজনীতিত মুখ্যমন্ত্ৰীজনৰ কাৰণে গোটেই সম্ভালা সময় সম্ভৱ নহয় কিন্তু তেওঁলোকে এমএলএ কেইটাৰ লগত টাচত থাকে সো সেই এটা মডেলত আমাৰ কামটো হয় আমি সেই লোকেল লিডাৰবিলাকৰ লগত এনি টাইম টাচত থাকোঁ আৰু তেওঁলোকে মিটিং অৰ্গেনাইজ কৰিলে তেওঁলোকৰ এৰিয়াৰ গোটেই মানুহবিলাক আহে আৰু এজ এ মিটিং আমি তেওঁলোকক এড্ৰেছ কৰোঁ তাৰমানে গম পাইছোঁ আৰু সদায় আপুনি এটা কথা ক'লে সেই পইণ্টটো মোৰ ভাল লাগিল যে ডাইৰেক্ট চেলিঙত লিডাৰজন ভাল হ'ব লাগে আৰু লিডাৰ বেয়া হোৱাৰ কাৰণে ডাইৰেক্ট চেলিং মাৰ্কেটখন বেয়া হৈ পৰে বা বহুতে ইয়াৰ প্ৰতি বিশ্বাসটো হেৰুৱাই পেলায় যদি লিডাৰজন ভাল হয় স্বাভাৱিকতে তেওঁলোকৰ বিজনেছো ডেভেলপ হ'ব আৰু সেইমতে কামো কৰিব আপুনি ইতিমধ্যে দেখুৱালে ক'ত ক'ত আপুনি ভ্ৰমণ কৰিছে প্ৰায় এবছৰতেই 2-3 বছৰত ক'ত ক'ত ভ্ৰমণ কৰিছে আৰু 2-3 বছৰত তেওঁ কিমান ইনকাম কৰিছে এওঁৰ নাম দিগন্ত কাকতি এপেক্স বেংকৰ মেনেজাৰৰ চাকৰি বাদ দিছে আৰু মই আগতেও তেওঁক লগ পাইছোঁ আৰু লগ পাই মই ভাল পাইছোঁ আজি এওঁলোকৰ কফি কাপো মই খালোঁ এটা বেলেগ ধৰণৰ কফি খুব ভাল লাগিল আৰু আশা কৰিছোঁ আপোনাৰ জৰিয়তে আমাৰ যিসকল নতুন প্ৰজন্ম আছে তেওঁলোক লাভান্বিত হ'ব পাৰিব আৰু আপোনালোকৰ এই বিজনেছটো আৰু আগবঢ়ক সেইটোৱে কামনা কৰিছোঁ থেংক ইউ ধন্যবাদ বহুত বহুত ধন্যবাদ ধন্যবাদ পৰৱৰ্তী সময়ত পুনৰ লগ পাম ধন্যবাদ